Hello friends, মোৰ নাম মণি। আপোনালোক সকলক ডিজিটেল অসমত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি শিকিম কেনেকৈ অনলাইনত ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰি। বহুত ইজি হয়, আপোনালোকে ঘৰত বহি ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰিব। আৰু তাৰ লগতে মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, মোৰ ইউটিউব চেনেল এইটো ডিজিটেল অসম নতুন হয়, যে আপোনালোকৰ সাপোর্ট নহালৈকে মই একো আগবঢ়াব নোৱাৰিম। এই কাৰণে চাওক, ইয়াতে সাবস্ক্রাইব বাটন আছে, তাতে ক্লিক কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব। লগতে ইয়াতে ঘণ্টি এটা বাটন পাব, তাৰ হেতুও ক্লিক কৰি দিব। আহক আমি আজিৰ যেটো ড্ৰাইভিং লাইসেন্স এপ্লাই কৰা শিকিম, হেতু স্টার্ট কৰোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, কোৱাতে মই অকমান মিষ্টেক হ'ব পাৰে, হেতু কাৰণে আগতীয়াকৈ মই ক্ষমা বিচাৰিছোঁ। তো আহক আমি স্টার্ট কৰোঁ। প্ৰথমতে আমি গুগলত গৈ পৰিবহন সেৱা বুলি সার্চ কৰিম আৰু লিংকটো মই ডেসক্ৰিপশন দি দিম, তাৰ পৰা আপোনালোকে ফলো কৰিব পাৰিব। ইয়াতে চাওক, সেকেন্ডত যেটো পৰিবহন এণ্ড সাথী, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ইন্টাৰফেস পাব। ইয়াৰ পৰা আপুনি ষ্টেট সিলেক্ট কৰিব। যেহেতু মই অসমৰ, সৰি, ইয়াতে বেলেগ এটা ষ্টেট সিলেক্ট হৈ গৈছে। অসম। তাৰপিছত চাওক, আপুনি অসম সিলেক্ট কৰাৰ লগে লগে আপুনি এনেকুৱা ইন্টাৰফেস পাব। স্ক্ৰল ডাউন কৰি আপুনি লেফট সাইডত চাওক, বহুত কেইটা অপশন আছে। আপনি প্ৰথমতে যেটো ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিবলৈ হলে এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰক। নিউ লাৰ্নাৰ লাইসেন্স, কিয়নো আপনি ড্ৰাইভিং লাইসেন্স ফার্স্ট টাইম যেতিয়া এপ্লাই কৰিব, তেতিয়া ফার্স্ট টাইম আপনি নিউ লাৰ্নাৰ লাইসেন্সটো এপ্লাই কৰিব লাগিব। প্ৰথমতে লাৰ্নাৰ লাইসেন্স এপ্লাই কৰি লাৰ্নাৰ লাইসেন্স পোৱাৰ পিছত, তাৰপিছত এমাহ পিছত নতুনকে আৰু হেতু দি ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব লাগে। মই সকলো ইনফৰমেশন আপোনালোকক দিম। জাস্ট আপোনালোকে ভিডিও ফার্স্ট টু লাস্ট চাব। ভিডিওটো অকমান লং হ'ব, তথাপি ফার্স্ট টু লাস্ট চাব। আপোনালোকে যদি মাজৰ পৰা চাই তেনেহলে গম নাপাব। আৰু মই যিমান পাৰো শর্ট কৰিবলৈ চেষ্টা কৰিম। তো নিউ লাৰ্নাৰ লাইসেন্সত ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাওক, এনেকুৱা ইন্টাৰফেস আহি যাব। ডাইৰেক্ট কন্টিনিউ আপোনালোকে ভালকে ফলো কৰিব। ইয়াতে চাওক, আপোনাৰ যেটো আছে ইয়াতে একো কৰিব নালাগে, সাবমিট। সাবমিট কৰাৰ পিছত চাওক, আপোনাৰ এনেকুৱা ইন্টাৰফেস আহি যাব। এই পেজটো আপুনি ভালকে ফলো কৰিব। ইয়াতে আপুনি ষ্টেট সিলেক্ট কৰিব। তাৰপিছত আপুনি যেটো ডিস্ট্ৰিক্টৰ হয়, সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। কৰাৰ পিছত আপোনাৰ পিন নম্বৰটো এটো দিব নালাগে, তো ইয়াতে অটোমেটিক লৈ যাব। তাৰপিছত চাওক, ষ্টাৰ মাৰ্ক যেটো আপোনাৰ ম্যান্ডেটৰি হয়, মই জাস্ট সেইকেইটা কৈ দিম। ইয়াতে মাৰক ফার্স্ট নেম, নেম অফ দা এপ্লিকেন্ট। ফার্স্ট নেম মই দিছো, আৰু লাস্ট নেম, তাৰপিছত ৰিলেশন, ফাদাৰ, দেউতাৰ নাম, লাস্ট নেম। তাৰপিছত যদি আপোনাৰ আধাৰ নম্বৰ আছে, আধাৰ নম্বৰ দিব পাৰে। এনপিআৰ নম্বৰ থাকিলে দিব পাৰে। তাৰপিছত আপুনি সিলেক্ট কৰক জেন্ডাৰ। তাৰপিছত আপোনাৰ প্লেস অফ বাৰ্থ, আপোনাৰ জন্ম য'ত হৈছে। তাৰপিছত ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো আপুনি ইয়াতে সিলেক্ট কৰক, চনটো। তাৰপিছত আপোনাৰ স্ক্ৰল ডাউন কৰক, কোৱালিফিকেশন আপোনাৰ যেটো হয়। তাৰপিছত আপোনাৰ ফোন নম্বৰ আজিকালিটো নাথাকে। তাৰপিছত আপোনাৰ ব্লাড গ্ৰুপ, এইটো চাওক ষ্টাৰ মাৰ্ক নাই, তথাপি আপুনি এইটো দিবলৈ চেষ্টা কৰিব, কিয়নো এইটো বহুত ইম্পৰ্টেন্ট হয়। তাৰপিছত দিয়ক ইমেইল আইডি,
তাৰপিছত দিয়ক মোবাইল নম্বৰ তাৰপিছত ইমাৰ্জেন্সি নম্বৰ তো ইষ্টাৰ মাৰ্ক দিলে দিব পাৰে মই নিদিও তাৰপিছত আইডেন্টি মাৰ্ক আপোনাৰ যিকোনো আইডেন্টি মাৰ্ক যদি আছে আপুনি দিব পাৰে মই এইটো এৰি দিছো তাৰপিছত চাওক ইয়াতে সাৰ্কেল সিলেক্ট কৰিবলৈ দিছে সাৰ্কেলটো সিলেক্ট কৰক তাৰপিছত আপোনাৰ ভিলেজ ইয়াতে আপোনাৰ বিচাৰি উলাওক ফ্ৰেন্ড ভিডিওটো বহুত লং হ'ব প্লিজ আপোনালোকে সকলোৱে মিলি কম্প্ৰমাইজ কৰিব কিয়নো মই শৰ্ট কৰিবলৈ বিচাৰি আছো কিন্তু এতিয়া উপায় নাই মই ভিলেজটো পাই গৈছো তাৰপিছত হাউস নম্বৰ এটো নালাগে পিন নম্বৰ তাৰপিছত আপুনি কিমান দিনৰ পৰা আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আছে হেতু দি দিব 1 month তাৰপিছত ইয়াতে চাওক আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি একে হয় এটো টিক মাৰ্কটো দি দিয়ক তাৰপিছত স্ক্ৰল ডাউন কৰক তাৰপিছত চাওক ইয়াতে বহুত ইম্পৰ্টেন্ট হয় আপুনি ড্ৰাইভিং লাইসেন্সটো কেনেকুৱা ল'ব সাপোজ মই লৈছো বাইকৰ কাৰণে দুচকা চাওক মটৰ সাইকেল উইথ গিয়াৰ আৰু মটৰ সাইকেল উইদাউট গিয়াৰ মই এটো ইয়াতে সিলেক্ট কৰি ইয়াতে যেটো হেৰি আছে ইয়াতে ক্লিক কৰি দিও এই সাইড আহি যাব লগতে মই 4 চকা দি দিছো এটো হল LMV এটো 4 চকা হয় আপনি যিকোনো দুটা এক লগত দিব পাৰে আৰু আপনি ডাইৰেক্ট 6 চকা কৰিব নোৱাৰে 4 চকাৰ পৰা আপগ্ৰেডেশন কৰিব লাগিব তো মই দুটা দি দিলো দুচকীয়া আৰু 4 চকীয়া তাৰপিছত লগত আপনি সাবমিট কৰি দিয়ক ইন্টাৰ ভ্যালিড ডিউৰেশন ওকে কৰি দিয়ক চাওক আজিলে নেটটো স্লো তো চাওক আপোনাৰ এনেকুৱা একনমেন্ট ৰিসিপ্ট যেটো আছে এটো জেনাৰেট হৈ গৈছে আপনি এটো প্ৰিন্ট আউট কৰক একনমেন্ট প্ৰিন্ট আউট কৰি এপ্লিকেশন ফর্ম চাওক মই আৰু যিটো বাকিখিনি ফর্ম যেটো আছিল মই হেখিনিও ফর্মটো ডাউনলোড কৰি লৈছো চাওক এনেকুৱাকে ডাউনলোড কৰিব পাৰে এটো আপোনাৰ প্ৰিন্ট আউট কৰিব লাগিব কৰি না ইয়াতে ডক্টৰ দি ভেৰিফাই কৰি আপোনাৰ জমা কৰিব লাগিব ক্লিয়াৰ গতিখিনি কৰাৰ পিছত আপনি নেক্সট ক্লিক কৰক নেক্সট ক্লিক কৰাৰ পিছত চাওক মই মানে ইয়াতে আপনি হেখিনি প্ৰিন্ট আউট কৰাৰ পিছত ইয়াতে আপোনাৰ ৰিসিপ্টখিনি যেটো মোৰ আগতে ডাউনলোড কৰা হৈ গৈছে তাৰ পিছত ইয়াতে আহিছে আপোনাৰ চাওক তলত কিনে চালে আপলোড ডকুমেন্টস তো ফ্ৰেন্ড মই লং ভিডিওটো লং হোৱাৰ বাবে মই আপলোড ডকুমেন্টস কেনেকৈ কৰিব পাৰে ডকুমেন্টস খিনি ই নেক্সট যেটো স্টেপ আছে মই হেতু পিছত জনাম কিয়নো হেতু ভিডিওটো বহুত লং হৈ আছে তো মই এতিয়া নজনাও মই নেক্সট ভিডিওত আপোনাৰ কেনেকৈ ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট সাইজ কেনেকুৱা হ'ব লাগিব আপনি জাস্ট হেখিনি ভালদৰে এই ফর্মটো প্ৰিন্ট আউট কৰক প্ৰিন্ট আউট কৰাৰ পিছত আপোনাৰ ইয়াতে ফটো এখন লগাওক ফটো লগাই তাৰ পিছত আপোনাৰ ইয়াতে ফটো লগালে লগোৱাৰ পিছত আপনি ইয়াতে সিগনেচাৰ কৰিব লাগিব এইবোৰ ফিল আপ কৰিব লাগিব তাৰ পিছত আপোনাৰ এইটো কাম ডিক্লেৰেশন এটো আপোনাৰ ডক্টৰ দি ভেৰিফাই কৰি আনিব লাগিব বাস এখিনি কৰাৰ পিছত আপনি এটো গটেখিনি স্ক্যান কৰি ৰেডি ৰাখিব লাগিব
তাৰ পিছত কেনেকৈ আপলোড কৰে মই সেইখিনি নেক্সট ষ্টেপত মই জনাই দিম বন্ধু মই লাষ্টত এটা কথাই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো চাওক আপোনালোকৰ কমেন্ট সাবস্ক্ৰাইব আৰু লাইক কৰ কাৰণে আমি ভিডিও ব্লগ বনাও প্লিজ আপোনালোকে চাওক আমি ইমান কষ্টকে ভিডিও ব্লগ বনাই থাকো কিন্তু আপোনালোকে লাইক কমেন্ট শেয়াৰ নকৰে প্লিজ আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব মোৰো কিবা ভুল হ'ব পাৰে আপোনালোকে মোক ক'ব পাৰে যে আপোনাৰ এইটো ভুল হৈছে মই নেক্সট ভিডিওত মই হেতু ঠিক কৰিবলৈ চেষ্টা কৰিম তো ফ্ৰেন্ড মই লাষ্টত মই একে কথা কম প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শেয়াৰ কৰিব ধন্যবাদ জয় আই